মই একেবাৰে গুৱাহাটীৰ পৰা আহি আছো আপোনাৰ বৰকাছ চক হয় আপোনাৰ চাংচাৰী বৰকাছ চক হয় আপোনাৰ একেবাৰে কেন্দুকণা ওলাম পুঠিমাৰী নদী ডাইৰেক্ট আৰু তেনে ভিতৰে ওলাই আহি আছো আৰু এয়া মেইন ৰাস্তা বৰকাছ চক হয় আপোনাৰ যেটো মেইন ৰাস্তা মেইন হাইৱেত খুৰা এজন আটা এজন মানে ভেন্দি বেচি আছে কোনো নাই ইয়াতে চুনচান এৰিয়া আপোনালোকক দেখুৱাই দিছো বন্ধুসকল আমি ফাইনেলি ভূটনাথৰ পৰা ওলাই আহিলো মাৰিয়াম মই আৰু মিছেছ আৰু আমি ইয়াতে গাড়ী ৰৈ আছে আমাৰ এতিয়া গাড়ীত আমি যাম এতিয়া দাঁতালপাৰা এনেকৈ ভৰলু মুখ হয় ধীৰেনপাৰা হয় ফাটাচি লাম্বাৰী হয় আমি এতিয়া দাঁতালপাৰা গৈ আছো আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এয়া বাবাৰ মন্দিৰ ভূটনাথ অলপ ফুলমূলকৈ আপোনালোকক দেখুৱালোঁ গোটাই দেখাব নোৱাৰিলেও আৰু আজি যিহেতু 1 তাৰিখ বহুত মানুহ ভিৰ হৈ আছে মন্দিৰত আৰু এতিয়া বলক গৈ আছো বাবাৰ মন্দিৰৰ পৰা দাঁতালপাৰা গাইজ এয়া আমি এতিয়া দাঁতালপাৰাৰ পৰা ওলালোঁ এয়া মোৰ গাড়ী ৰৈ আছে এতিয়া আমি ওলাই যাম মাৰিয়ামক মাতিলোঁ মাৰিয়ামে লাষ্ট টাইমত অলপ কান্দিলে এতিয়া বিহু বুলি আমি এতিয়া বিহু চিহু খাওয়া লোৱা হৈ গ'ল 1 তাৰিখ আছিলে আজি আমি এতিয়া ওলাই গুচি যাম বাই বাই এনেকা দুটা বন্ধুসকল আমি গুৱাহাটী আহি পালোঁ আৰু এয়া গুৱাহাটীত আমি আজি বাবাৰ মন্দিৰত আহিছোঁ এয়া ভূটনাথ বাবাৰ মন্দিৰ এয়া দেখিছে ভূটনাথ বাবাৰ মন্দিৰ এয়া মাৰিয়াম আৰু মিছেছো আহিছে আৰু ময়ো লগত আহিছোঁ এয়া দেখা পাই আছে আপোনালোকে ভূটনাথ গুৱাহাটী এয়া আমি ভিতৰত সোমাই যাম বাবাৰ মন্দিৰত বন্ধুসকল আমি ভূটনাথত আছোঁ আপোনালোকে দেখা পাই আছে ভূটনাথত আপোনালোকক অলপ দেখুৱালোঁ ভূটনাথৰ নাজাৰা আৰু ইয়াতে আমি অলপ মন্দিৰ দৰ্শন কৰিম এয়া ভূটনাথৰ নাজাৰা একেবাৰে ব্ৰহ্মপুত্ৰ পাৰত অলপ দেখুৱাইছোঁ আপোনালোকক বন্ধুসকল আমি ভূটনাথত অলপ এতিয়া দৰ্শন কৰিম মন্দিৰত আমি ইয়াৰে বাবাক যোনটো বাবাক লগ ধৰিব আহিছিলোঁ আমি বাবাটোক লগ পালোঁ আৰু আমাৰ অলৰেডি কামটো সম্পূৰ্ণ হ'ল আমি ইয়াতে অলপ দৰ্শন কৰিম আৰু আপোনালোকক অলপ ভূটনাথত নাজাৰাটো দেখুৱাই আছোঁ ঠিক আছে এয়া দেখি আছে এয়া স্বৰ্গৰত এয়া দেখুৱাই আছোঁ বন্ধুসকল এয়া নাজাৰা দেখুৱাই আছোঁ আপোনালোকক দেখি আছে শ্মশানত মানুহ জ্বলাই আছে অলৰেডি আৰু আপোনালোকক অলপ থুলমূলকৈ দেখুৱাই দিছোঁ এয়া বাবাৰ মন্দিৰ আৰু আমি ইয়াতে অলপ দৰ্শন কৰিম বন্ধুসকল এতিয়া 9:30 বাজিছে আজি বিহুৰ বতৰ আৰু বাবাক দৰ্শন কৰিম বুলি আহিলোঁ বিহুৰ বতৰ আজি শনিবাৰৰ দিন আৰু তেনেকুৱাকৈ আজি 1 তাৰিখ মানে বিহুৰ 1 তাৰিখ আৰু আমি আজি গুৱাহাটীত উপস্থিত আপোনালোকক দেখুৱাইছোঁ ইয়াত নতুনকৈ বনাই আছে ভূটনাথৰ বাংলা দেখিছে আপোনালোকে আৰু ইয়াৰে আমি বাবাজনক লগ পালোঁ আৰু আমাৰ কাম সম্পূৰ্ণ হৈ গ'ল এতিয়া একেবাৰে নতুন প্ৰচেছেৰে ইয়াতে ভূটনাথটো মানে গঢ়ি তুলি আছে চৰকাৰে অসম চৰকাৰক আৰু অসম চৰকাৰক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ বহুত ভাল কাম কৰি আছে আৰু আমি বাবাৰ মন্দিৰত অলপ দৰ্শন কৰিম ইয়াতে অলপ ধূপ চাকি জ্বলাম তেনেকুৱাকৈ আপোনালোকক অলপ দেখুৱাই দিছোঁ নাজাৰা বন্ধুসকল ভূটনাথ দেখা পাই কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যেনে তেনে বন্ধুসকল
এতিয়া আমি আহিছোঁ ইয়াতে আৰু মাৰ মন্দিৰত মাক দৰ্শন কৰিম আৰু ইয়াৰ মাৰ মন্দিৰৰ নজাৰা দেখুৱাই দিছোঁ। এয়া শ্মশানকালী মা আৰু শিৱ বাবা আছে লগত। আমি শ্মশানকালী মাৰ দৰ্শন কৰিম, শিৱ বাবাৰ মাৰ দৰ্শন কৰিম আৰু মোৰ মনৰ বাঞ্ছা যাতে পূৰ্ণ হয়, মোক পটাপট দুৰ্ঘটনা উদ্ধাৰ কৰাইছে সেইটোৱে আশা কৰিছোঁ। আজি 1 তাৰিখ আৰু ঠিক আছে। ফাইনেলি আমাৰ মা শ্মশানকালীৰ দৰ্শন হৈ গ'ল আৰু আমি যিটো আশা কৰি আহিছিলোঁ সেইটো সম্পূৰ্ণ হ'ল। আৰু আমি পিনে বাবাৰ মন্দিৰত গৈ আছোঁ। ইয়াতে অলপ ধূপ চাকি লৈ ল'ম। সন্মুখত ধূপ চাকি আছে, ধূপ চাকিখিনি কিনি লৈ আমি বাবাৰ মন্দিৰত গৈ আছোঁ। এতিয়া অকল বাবাৰ মন্দিৰত গৈ আছোঁ। এতিয়া মাৰ মন্দিৰৰ পৰা আহিলোঁ, বাবাৰ মন্দিৰত গৈ আছোঁ। মাৰিয়া, মই আৰু মিছেছ এয়া দেখিছে। আমি এতিয়া বাবাৰ মন্দিৰত গৈ আছোঁ। এয়া ফাইনেলি গাইছ আমি ভূতনাথ মন্দিৰত বাবাৰ দৰ্শন কৰিলোঁ আৰু এয়া মিছেছ আৰু মাৰিয়াম লগত আছে আৰু মই এতিয়া পূজা হৈ গ'ল। আমি এতিয়া লাহে লাহে ইয়াৰ পৰা ওলাব চেষ্টা কৰি আছোঁ আৰু আপোনালোকক অলপ বাবাৰ মন্দিৰটো দেখুৱালোঁ। ফাইনেলি মই বাবাৰ মন্দিৰ অলপ দেখুৱাই দিলোঁ আপোনালোকক থুলমূলকৈ। এতিয়া আমাৰ মিছেছে চানা ভাজা কিনিব গৈছে বজাৰত, মানে বাহিৰত। আমি ইয়াতে গাড়ী ৰখাই দিছোঁ অলপ আৰু মাৰিয়াম আৰু মই অলপ ইনজয় কৰি আছোঁ পিছপিনে বহি। এয়া মাৰিয়ামে কি খাই আছে দেখিছে। আমি গাড়ীতে বহি আছোঁ, আমি গড়চকত আছোঁ আৰু এতিয়া আমি চানা ভাজা খাম। মিছেছে কিনিব গৈছে আৰু খাই লৈ আমি টিহুলৈ গুচি যাম। ভিডিঅ' কেনেকুৱা লাগিছে শেষলৈকে চাব আৰু নতুন ভিডিঅ' আনিছোঁ আপোনালোকক। নতুন বছৰৰ শুভেচ্ছা জনালোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ চবে ভালে আছে। ভিডিঅ'টো শেষলৈকে চাব আৰু ছাপোৰ্ট কৰিব বন্ধুসকল। তেনেকুৱাকৈ মই ভিডিঅ' দি থাকিম আপোনালোকক। আপোনালোকে খালি ছাপোৰ্ট কৰি যাব। দিলত মছাৰী ব্লগছ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব বন্ধুসকল। চাই থাকিব হা।